যদি বিহু ফাংশনত প্ৰফেশনেলি গান গাব লাগে এছপিৰ অনুমতি ল'ব, ইউনিফৰ্ম খুলি ধুতি পাঞ্জাবী পৰিৱেশন কৰি ধুনীয়াকৈ সুন্দৰ কৰি গান গাব, কোনো অসুবিধা নাই। কিন্তু ইউনিফৰ্মতে গৈ মাইকটো লৈ যি বিহু আহিলে গান গাব মন যায়, সেইবিলাক কাম আমাৰ দায়িত্ব নহয়। যদি গান গাব লাগে, গান গোৱাটো কোনো আমি অনুমতি দিব ভালেই পাম। অসম আৰক্ষীত যদি ভাল গায়ক আছে, ভাল লিখক আছে, ঔপন্যাসিক আছে, সাহিত্যিক আছে, আমিতো ক'তো বাধা নিদিওঁ। There is a proper procedure. Efficient পুলিচ হ'বৰ কাৰণে ব্যৱহাৰ বেয়া কৰাৰ কোনো প্ৰয়োজন নাই। মই সব কথা মানি ল'ম, কিন্তু ব্যৱহাৰ বেয়া কৰিলে মনটোত মোৰ বেয়া লাগে। মই যিহেতু গৃহমন্ত্ৰী, যেতিয়া মৰাণত অচিজনে ৰাইজক বেয়া ব্যৱহাৰ কৰে গাত মোৰ লাগে। ৰাইজৰ কাম নকৰিব, কোনো আপত্তি নাই, কিন্তু বেয়া ব্যৱহাৰ নকৰিব। আজি অচি আৰু নাগৰিক সমিতিৰ সভাখনৰ প্ৰথম কথাটো আমি বুজিব লাগিব যে ক্ৰিমিনেল জাষ্টিচ, ক্ৰিমিনেল ইনভেষ্টিগেশ্যন, ফাইলিং অফ চাৰ্জশ্বিট, এই গোটেই ব্যৱস্থাটো অচি সকলৰ ওপৰত নিৰ্ভৰশীল আৰু নাগৰিক সমিতিৰ ইয়াত কোনো দায়িত্ব নাথাকে। প্ৰত্যেকটো উৎসৱত আমি এনঅচি দিব লাগে। আৰক্ষীয়ে সময়মতে এনঅচিখন দিলে এটা ফিল গুড ফেক্টৰ মানুহৰ মাজত হয়। আমাৰ সমাজত যিসকল বৃদ্ধ ব্যক্তি অকলে থাকে, সেই বৃদ্ধ ব্যক্তিসকল য'ত স্বামী আৰু ৱাইফ পত্নী অকলে থাকে, ঘৰত কোনো আন ব্যক্তি নাথাকে, তেওঁলোক সদায় অপৰাধৰ কাৰণে ভালনাৰেবল হয়। তেওঁলোকৰ নিৰাপত্তাৰ কাৰণে আমি তেওঁলোকৰ খা খবৰ লোৱা, অৰ্থাৎ অসম আৰক্ষীয়ে ক'ব গ'লে ক্ৰিমিনেল ইনভেষ্টিগেশ্যনৰ কাৰণে যিমান কাম কৰে তাতকৈ বেছি আমি মানুহক সেৱা আগবঢ়াওঁ।